ফেল কৰিলি মেট্ৰিকটো পাছ কৰিলি নহয় ভালকে হাৱাৰ ছেকেণ্ডেৰীটো নহ'লেও হ'ব এতিয়া তই কিবা কিবি নিজে বিজনেছ এটা ষ্টাৰ্ট কৰ প্ৰথমতে খেতি চেতি কৰ নহ'লে কুকুৰা চুকুৰা পল্ট্ৰি মানে ব্ৰইলাৰ চইলাৰ পোহ কিবা এটা কৰ বুজিছ এনেই ঘৰত বহি নাথাকিবি সেই ককাই আজিকালিনো খেতি কৰি ক'তনো বিকিমগৈ বন্ধাকবি ওলকবি কেলে 2 টকা 3 টকা কেজি সেই ওচৰৰ বজাৰকেইখনতনো নিবিগৈ ক'নো চহৰত বিকোগৈ শাক পাচলিবোৰ এই নিবলৈ কাৰণে যি এখন চাইকেল আছে তাকো ভঙা চিঙা কেলে এই বাইক এখনো নাই নিবলৈ এইটো কথা কেনে তই মোক অথনিবা কোৱা নাছিলি কেলে আজিকালি তই বজাৰলৈ নিব নালাগে নহয় আজিকালি এনেকুৱা খাতৰা এপ ওলাইছে নহয় তই তাত শাক পাচলি কুকুৰা কাপোৰ কানি চব বিকিব পাৰ চাদৰ মেখেলা আদি কৰি চব বিকিব পাৰ দাদা জানিব পাৰিম নে যি দি ভগিনা মানে সেই এপটোৰ নাম হৈছে ৰিক্স চেলাৰ আৰু তোক কৈছোঁ আপোনালোককো কৈছোঁ সেই এপটো গুগল প্লে ষ্টৰত ধুনীয়াকৈ পাই যাব সেই এপটোত সকলোবোৰ বস্তু বিকিব পাৰি নতুন বস্তু পল্ট্ৰি হওক চব্জি হওক কাপোৰ কানি হওক চব বিকিব পাৰি তাৰমানে আৰু এই এপটোৰ নাম হ'ল ৰিক্স চেলাৰ এই এপটো ডাউনলোড কৰা একদম চিম্পুল এপ আপোনালোকে প্লে ষ্টৰত গৈ পিনি মাৰি দিব ৰিক্স চেলাৰ বুলি তাত ওলাই পৰিব আৰু এই এপটোত এনেধৰণে বস্তু কিনা বিকা কৰা হয়